এতিয়া ভাল ল'ৰা ছোৱালী যিখিনিয়ে স্কুল নাহে সেইখিনিও আহিবলৈ আগ্ৰহ কৰিব এতিয়া। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। बंधुসকল আজি আহিছো মই বেদেকলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত। এই স্কুলত মই এই কাৰণে আহিছো, চৰকাৰী স্কুলত খেলাধুলাৰ ব্যৱস্থা নাই। এই খেলাধুলাৰ ব্যৱস্থা নোহোৱাৰ বাবে কিছুমান ষ্টুডেণ্ট হয়তো স্কুল আহিব নিবিচাৰে। আৰডি মটৰছৰ ফালৰ পৰা চিলড্ৰেন পাৰ্ক ডনেট কৰিছে আৰু এইটো এই কাৰণেই ডনেট কৰিছে যে খেলাৰ যোগেদি খেলাৰ মাধ্যমেদি যাতে ল'ৰা ছোৱালীবিলাক স্কুলত আহে আৰু স্কুলত আহি ভাল শিক্ষা গ্ৰহণ কৰি উজ্জ্বল ভৱিষ্যত যাতে বনাব পাৰে, সেই আশাৰেই আৰডি মটৰছৰ পৰা চিলড্ৰেন সেই পাৰ্কটো ডনেট কৰিছে। তো আজি তেখেতসকলে এটা টাৰ্গেট লৈছে যে আৰডি মটৰছৰ ফালৰ পৰা এটা টাৰ্গেট লৈছে যে 52 উইকত 52খন স্কুলত 52খন চিলড্ৰেন পাৰ্কে ডনেট কৰিব বুলি তেখেতসকলে এটা টাৰ্গেট লৈছে। সৌভাগ্যৰ কথা যে আৰডি মটৰছে আমাৰ শোণিতপুৰ জিলাৰ প্ৰথম বিমলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ফাৰ্ষ্ট ইয়াত ডনেট কৰিছে। তো যিবিলাক ষ্টুডেণ্ট আছে বহুতেই প্ৰফুল্লিত। কিছুমান ল'ৰা ছোৱালী কৈছে যে আজিৰ পৰা মই সদায় স্কুললৈ আহিম, কাৰণ এইটোৰ বিষয় হৈছে ইয়াত খেলিব পাব, আনন্দ কৰিব পাব, ঘৰত যোনটো ফূৰ্তি পায় তাতকৈ বেছি ফূৰ্তি ইয়াত পাব। তো আপোনালোকক মই দেখাব বিচাৰোঁ, ব'লা অলপ ভিতৰ ফালে সোমাই আহা। তো বন্ধুসকল, এয়া হৈছে পাৰ্ক, যিটো নেকি শিশু উদ্যানৰ খা সঁজুলি ইয়াতে দিছে। আৰু ইয়াত হৈছে এজন হৈছে চেয়াৰমেন, আৰডি মটৰছৰ চেয়াৰমেন। তেখেতক স্বাগত জনাইছে স্কুলৰ ফালৰ পৰা আৰু তেখেতৰ লগত অহা সকলোকে ইয়াত ফুলাম গামোচাৰে আদৰণি জনাইছে। তো আপোনালোকে নিশ্চয় দেখা পাইছেই। প্ৰথমতে আমি আদৰণিখন চাই লওঁ, আদৰণি কাক কাক কৰিছে, কেনেকৈ কৰিছে এইটো চাই লওঁ। আমি অমিত বড়ো ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। ইভেণ্ট মেনেজাৰ আৰডি মটৰছ তেজপুৰ, এজন হৈছে অমিত বড়ো ডাঙৰীয়া। তো বন্ধুসকল, এইটো যোনটো চিলড্ৰেন শিশু উদ্যান, এই শিশু উদ্যানৰ এতিয়া অপেনিং কৰিব ফিতা কাটি আছে। চেয়াৰমেন ছাৰ হয়, আৰডি মটৰছৰ চেয়াৰমেন ছাৰ হয়। তো তেখেতসকলে ভিতৰলৈ সোমাই আহিলে, যিটো ইয়াত পোষ্টাৰ লগাই দিছে স্কুলৰ ফালৰ পৰা যিখন ঠাই দিছিলে সেই ঠাইত এই চিলড্ৰেন উদ্যোগ শিশু উদ্যোগ খা সঁজুলি ইয়াতে আৰডি মটৰছৰ তৰফৰ পৰা দিয়া আছে। তো যিবিলাক ষ্টুডেণ্ট, যিবিলাক ল'ৰা ছোৱালী বহুতেই আনন্দ পাইছে ইয়াত আহি। চাওক কি ধুনীয়াকৈ খেলি আছে, সিহঁতৰ মনতো আনন্দ উপজিছে। আজি এই আনন্দ আৰডি মটৰছৰ ফালৰ পৰা দিছে। এইটো খেলাৰ ব্যৱস্থা নাছিলে, এতিয়া যিটো খেলাৰ ব্যৱস্থা দিছে আপোনাক চাই কেনেকৈ লাগিছে? ভাল লাগিছে, ল'ৰা ছোৱালী ফূৰ্তি কৰি আছে। আৰডি মটৰছৰ দ্বাৰা এটা নিৰ্মিত দিছে। এতিয়া ভাল ল'ৰা ছোৱালী যিখিনিয়ে স্কুল নাহে সেইখিনিও আহিবলৈ আগ্ৰহ কৰিব এতিয়া। আমি মানে কি হয়, প্ৰায় স্কুল ল'ৰা ছোৱালী নাহেতো, ঘৰে ঘৰে গৈ মানে গাৰ্জেনক আপত্তি কৰিব লগা হয় বা আমি মাতি আনো, কিন্তু এতিয়াতো ল'ৰা ছোৱালীয়ে নিশ্চয় আহিব স্কুল। ভাল লাগিছে এয়াই আৰু আৰডি মটৰছ ধন্যবাদ জনাই। ল'ৰা ছোৱালী এতিয়া ফূৰ্তি পাব, খেলিব, আহিব স্কুল। তো বন্ধুসকল, এয়া চাওক, ইয়াত ল'ৰা ছোৱালী বহুত আনন্দিত হৈ চাই আছে, কিছুমানে খেলি আছে। যিসকল থাকি সৰু ল'ৰা ছোৱালী, সেই সৰু ল'ৰা ছোৱালীবিলাক প্ৰথমতে খেলিছে আৰু এতিয়া মিটিংটো শেষ হোৱা নাই চাই। তো মিটিঙলৈ বহিছে। এয়া চাওক, যিজন চেয়াৰমেন তেখেতক জুচ বিস্কুট ল'ৰা ছোৱালীবিলাকক বিলাই আছে। এয়া চাওক, ল'ৰা ছোৱালীবিলাকে বহুতে আনন্দিত হৈ আছে। এইবিলাক হৈছে এইখন স্কুলৰ ল'ৰা ছোৱালী। তো চবেই বহি লৈছে জেগাত, জুচ বিস্কুট কেক চাইড। আৰু ইয়াত কিবা স্বাগতৰ কাৰণে ইয়াত ফূৰ্তিকে। তো বন্ধুসকল, আৰডি মটৰছৰ পৰা যি চিলড্ৰেন পাৰ্কটোত ডনেট কৰিছে, সেই ডনেটৰ বিষয়ে ছাৰ, আৰডি মটৰছে যে ডনেট কৰিছে, আপোনাৰ এইটো যে ডনেট কৰিছে, আপোনালোক কেনেকৈ যোগাযোগ কৰিছে? আমি যোগাযোগ কৰা আৰডি মটৰছৰ ফালৰ পৰা আহি পেলাই আমাক কৈছে যে
আমি এনেকৈ চিলড্ৰেন পাৰ্ক এখন দিব বিচাৰিছোঁ, যদি আপোনালোকৰ স্কুলত দিম কিবা অসুবিধা হ'ব নেকি? তেতিয়া আমি লগে লগে ৱেলকাম কৰিলোঁ তেওঁলোকক। আচ্ছা, যে আচ্ছা। লাগে, ভাল বস্তুহে, হয়। গতিকে আমি তাত বাধা দিয়াৰ কোনো কথাই নাই। আমি স্পেচ বিচাৰিছিলে, আমি স্পেচ দিলোঁ, তাৰপিছত ধুনীয়াকৈ বনাই দিছে। এতিয়া ল'ৰা ছোৱালীখিনিয়ে খেলিছে, ভাল পাইছে, তেওঁলোকৰ কচৰত হ'ব। আচ্ছা, অকল একাডেমিক ছেশ্যন মাত্ৰ নহয়, তেওঁলোকক স্পৰ্টছৰ কাৰণেও আমি কিছু অৰিহণা হয়তো যোগাব পাৰিম। তেওঁলোকৰ উন্নতি হ'ব, ঠাইটো কচৰত হ'ব, গতিকে নিশ্চয় আমি ভাল পাইছোঁ। আচ্ছা। আৰু RD মটৰ্ছক বহুত বহুত থেংকছ। অ'কে, ৱেলকাম। আৰু ছাৰ RD মটৰ্ছৰ পৰা ভৱিষ্যতে আৰু কিবা পাব বুলি আশা ৰাখে নেকি? আমি আশা চবেই কৰিব, হয়। আমিও আশা কৰিছোঁ। RD মটৰ্ছে অকল এখন পাৰ্ক দিছে বুলি আমি তেখেতসকলক ধন্যবাদ দিছোঁ। হয়তো স্কুল বেগ হওক, জোতা মোজা, ড্ৰেছবিলাক, আধুনিক কৌশলৰ যিখিনি সামগ্ৰীবিলাক লাগে, তেওঁলোকক সেইখিনি যদি দিয়ে RD মটৰ্ছে, আমি নিশ্চয় সুখ অনুভৱ কৰিম, ভাল পাম। আৰু আশা কৰিছোঁ তেখেতসকল নিশ্চয় দিব আমাক, কাৰণ আজি MD ছাৰেও কৈছে আগৰৱালাজীয়ে যে আমি আকৌ আহিম আপোনালোকৰ স্কুলত, ভাল লাগিছে। গতিকে আমি আশা কৰিছোঁ আৰু তেখেতসকলে কিবা আমাক নিশ্চয় আগবঢ়াব। ঠিক আছে, ধন্যবাদ ছাৰ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টি মই ইয়াতে সামৰণি বিচাৰোঁ। তো RD মটৰ্ছকো ধন্যবাদ দিব বিচাৰোঁ, যাতে 52টা উইকত 52টা স্কুলত তেখেতসকলে ডনেট কৰিব যিটো টাৰ্গেট লৈছে, অতি সোনকালে যাতে এই টাৰ্গেটটো কমপ্লিট হয়।